কেলা আমাৰ অসমত প্ৰতিভাৰ অভাৱ নাই মই কৈছো নহয় বাপৰে বাপ এনেকুৱা প্ৰতিভা মানে ফেচবুক ইউটিউব চাবই নোৱাৰি ভাত খোৱা মোটা হাগা পাদা পেটিকোট ধোৱা কেলা কাপোৰ ধোৱা মাছ মাৰা সেয়াটো বনাই কেলা গছৰ পাত খোৱা কেঁচা মাংস খোৱা তাৰ বাদেও আজি কেইদিনমানৰ পৰা আকৌ একদম মানে ফেচবুক ইউটিউবটো চাবই নোৱাৰি ৰাহুল আছিলে তাৰ নাম মোৰ মুখত হাগি থৈ গুচি গ'ল প্ৰণৱ আছিলে তাৰ নাম মোক কেলা বেঙেনা দি গুচি গ'ল এয়াই নেকি মানে এনেকুৱা প্ৰতিভা তাৰে নমুনা কেইটামান দি দিছো চাওকচোন আপোনালোকে কেনেকুৱা পাই জনাব মোক কমেন্টত ৰাজা আছিল তাৰ নাম গাঞ্জা ফুকি গুচি গ'ল শুনিছেনে ৰাজা আছিলে হেনো তাইৰ নাম গাঞ্জা ফুকি গুচি গ'ল ৰাজা আছিলে তাইৰ নাম বেঙেনা দি গুচি গ'ল নিবিৰ আছিল তাৰ নাম আবিৰ হানি গুচি গ'ল শুনিছেনে নিবিৰ আছিলে হেনো তাৰ নাম আবিৰ খানি গুচি গ'ল মই ভাবো কি নিবিৰ আছিলে হেনো তাৰ নাম তাৰ ককাইকক পিটি থৈ গুচি গ'ল ভাস্কৰ আছিল তাৰ নাম চাকৰ বনাই থৈ গুচি গ'ল শুনিছেনে ভাস্কৰ আছিলে হেনো তাৰ নাম চাকৰ বনাই থৈ গুচি গ'ল মই কি হ'ব জানোনে ভাস্কৰ আছিলে তাৰ নাম এক সৰি মানে সেইটো আৰু এক মাৰি থৈ গুচি গ'ল মাৰিছে আৰু মানে এনেকুৱা নহয় ভালেই এক মাৰি থৈ গুচি গ'ল এয়া নমুনা আমাৰ অসমৰ কেলা ক'ত পাই বে ইহঁতে এইবিলাক দিমাগ ক'ত পায় ইহঁতে ক'ৰ পৰা আহিছে কাম চে আতে এই লোক কাম চে এয়া আমাৰ অসমৰ নমুনা দিমাগ ঘোলা কৰি দিয়ে কৈছো নহয় কি ক'ব আৰু বুকু পেট পিঠি উলিয়ালেতো ভিডিঅ' বনোৱা সেয়াতো গ'লেই বুকু কেলা 50টামান কেলা টেটু আঁকিব ইয়াত এটা পিঠিত এটা সেয়াটোতো হ'লেই কিছুমান একো এডাল পেটডাল এনেকৈ এডাল পেটডাল দেখুৱাই ভিডিঅ' বনাব সেয়াটো হ'লেই এতিয়া কেলা নিবিৰ আছিলে আৱেগিক কৰি থৈ গুচি গ'ল ভাস্কৰ আছিলে চাকৰ বনাই থৈ গুচি গ'ল মানে কৈছে নহয় মাথা বেয়া কৰি দিয়ে সিহঁতক কিছুমান ভিডিঅ' দেখাবলৈ এইবিলাকেই নেকি কি ভম আৰু এইবিলাক বাইগুণ কেলা বাইগুণ কেলা